হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ খবৰ নিশ্চয় ভাল। আজি মই লৈ আহিছোঁ অন্য এযোৰ কাপোৰ বগা কালাৰত হয়। এয়া ধুনীয়াকৈ চাদৰখন ফুলবোৰ প্ৰথমতে মিলাই লৈছোঁ। তাৰপিছত আঠাটো ধুনীয়াকৈ মাৰি দিছোঁ আৰু এয়া কমপ্লিট হৈ গ'ল চাদৰখন। কেনেকুৱা লাগিছে ক'ব। ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া চাদৰখন কমপ্লিট হৈ গ'ল আৰু এবাৰ মেখেলাখন বনাই আছোঁ। এয়া মেখেলাখন বনাই আছোঁ। ইটো মূৰৰ হোৱাৰ পিছত সেইটো মূৰে বনাইছোঁ আৰু এবাৰ ব্লাউজ পিচটো ধুনীয়াকৈ বনাই লৈছোঁ। এয়া মেখেলাখন কমপ্লিট হৈ গ'ল। কেনেকুৱা লাগিছে প্লিজ জনাব নাপাহৰিব দেই। আৰু মেখেলাখন এয়া চাদৰখন। এয়া ধুনীয়াকৈ চাদৰখন হৈ গ'ল। এয়া মেখেলা আৰু চাদৰখন দুয়োখন কমপ্লিট হৈ গ'ল। কেনেকুৱা লাগিছে প্লিজ জনাব দেই। আৰু কাৰোবাক লাগিলে অৰ্ডাৰ কৰিব পাৰে। বাই বাই।